চেয়ারম্যান আমার অরুণোদয় দিয়া বুলি কয় 1800 টাকা লৈছে, এতিয়ালৈকে আমার কাম করা নাই, পয়সাখিনি তাই খাই দিছে। যে মই এজন সক্রিয় কর্মী, মোর পৰা ভাংনামারি চেয়ারম্যানে এটা মানে ব্লেকমেল কৰি SBMৰ নামত মোর পৰা 30,000 টাকা লৈছে তেখেতে। নমস্কাৰ, মই 18 নং মানাস চেৰফাং ব্লক ইউথৰ ভাইস প্ৰেসিডেন্ট উপসভাপতি। তো আমাৰ ভাংনামারি VCDC মানে যি কেলেংকাৰী চলি আছে, আজি এটা হুলস্থুল পৰিৱেশ ইয়াতে হয়তো আপোনালোকে ইয়াতে দেখিব পাইছে। তো মই এজন সক্ৰিয় কৰ্মী হিচাপে আজি এইখিনিয়ে আমাৰ দলীয় বিষয়ববীয়াক জনাম যে মই এজন সক্ৰিয় কৰ্মী, মোৰ পৰা ভাংনামাৰি চেয়াৰমেনে এটা মানে ব্লেকমেল কৰি SBMৰ নামত মোৰ পৰা 30,000 টাকা লৈছে তেখেতে। তো মই এইখিনিয়ে কম, মই যে এজন দলৰ সক্ৰিয় কৰ্মী, মোৰ পৰা 30,000 লৈছে, বাকী মানুহৰ পৰাতো আৰু ক'বই নালাগে। তো মোৰ কথা ইমান দীঘলীয়া কৰি নকওঁ, এইখিনিয়ে মোৰ স্পষ্ট কথা। ইয়াৰ ওপৰত ডাইৰেক্ট একশ্যন হ'ব লাগে, নহ'লে মই মানাস ব্লক ইউথৰ উপসভাপতি হিচাপে আজিৰ দিনত এইটোৱে জনাম যে মই ডাইৰেক্ট ইয়াতে চাইলেণ্ট থাকিম দলৰ ভালৰ কাৰণে। কাৰণ দলৰ কাম কৰিবলৈ গৈ আমি যিমান মানে বিসংগতি পাব লগা হৈছে, তো তাৰ কাৰণে আমি কোনো ধৰণৰ কাম নকৰিম। এতিয়া আমি দলৰ লগত আছোঁ, কিন্তু কোনো ধৰণৰ দলৰ কাম কৰিব নোৱাৰিম বুলি আজিৰ মন্তব্যত ৰাখিছোঁ। ভাংনামাৰি প্ৰাইমাৰী ভাইস প্ৰেসিডেন্ট হয়। আজি 4 বছৰৰ পৰা যিটো চেয়াৰমেন যিটো দুৰ্নীতি কৰি আছে, আমি চেণ্ট্ৰেল ব্লকলৈকে ইমান কমপ্লেইন দিয়ালৈকেও ইয়াৰ কোনো ৰিয়েকশ্যন লোৱা হোৱা নাই। আজিৰ দিনৰ পৰা এই যে ভাংনামাৰি VCDCত যিমান দুৰ্নীতি কৰিছে, ঘৰৰ পইচা, অৰুণোদয়ৰ পইচা, লেট্ৰিনৰ পইচা, চৰকাৰে যিমান টকা ডেভেলপমেণ্ট আনিছে তাত 3 গুণ চেয়াৰমেন লুটিয়াই লৈছে পাব্লিকৰ পৰা। এটাকৈ ঘৰৰ পৰা 10,000 টকা লৈছে, PMI ঘৰৰ পৰা এটা 10,000 টকা লৈছে। আমি প্ৰাইমাৰী তাক কোনো ব্ৰেক দি ৰাখিব পৰা নাই কাৰণে মই ব্লকত কমপ্লেইন দিয়া হৈছিল, ব্লকৰ কোনো ৰিয়েকশ্যন লোৱা নাই। ডিষ্ট্ৰিক্টত দিয়া হৈছিল, তাতেও কমপ্লেইন হোৱা নাই, একো ৰিয়েকশ্যন লোৱা হোৱা নাই। মোৰ হিচাপত ইয়াৰ আইনী তদন্ত হিচাপত চেয়াৰমেনক পুৰা তদন্ত কৰি চেয়াৰমেনক আগতে বদলি কৰিব লাগিছিল, কিন্তু কৰা নাই। দলৰ কিবা হেমেহি আছে নেকি মই ভাবোঁ, ব্লকৰ এতে কিবা স্বাৰ্থ কিবা জড়িত আছে বুলি মই ভাবোঁ। কিন্তু আজিৰ দিনৰ পৰা যোৱা 2 মাহ আগতে চেয়াৰমেন চেঞ্জ কৰিব বুলি এটা কথা দিছিলে, কিন্তু তেতিয়াও চেঞ্জ নকৰাকৈকে এইবাৰ চেয়াৰমেনে আকৌ লুটন পাটন এটা বেছি আৰম্ভহে কৰিছে। 7টা 8টা 9টা মাৰ্চ ইলেকশ্যন আছে, এতিয়া আৰু ফোন দি ওলাইছে লেট্ৰিনৰ পইচা দিয়ক। চৰকাৰী হিচাপততো লেট্ৰিন কোনোবা অহা নাই বুলি মই ভাবোঁ, মোৰ জানামতে। এতিয়া লেট্ৰিনৰ পইচা উঠাই আছে, চব লেট্ৰিন দিয়া হ'ব, কাৰোবাৰ পৰা 1500, কাৰোবাৰ পৰা 2000, এইটো পাব্লিকে ক'ব। আমি প্ৰাইমাৰী হিচাপত তাক কোনো ব্ৰেক দি ৰাখিব পৰা নাই। এইখিনি চেয়াৰমেন নাম সাইদুর রহমান, ভাংনামারি VCDC। চেয়ারম্যান আমার অরুণোদয় দিয়া বুলি কয় 1800 টাকা লৈছে, এতিয়ালৈকে আমার কাম করা নাই, পয়সাখিনি তাই খাই দিছে। বানের মধ্যে ঘরের মধ্যে 1 কুমোর পানি, তার মধ্যে চেয়ারম্যানে কইছে তোমার ঘর আছে, তোমার ঘরে টেহা দানাবো 10,000। আমি ঋণ করে টেহা দিছি, এই ঋণ করে মাথার মাটি কাইডে আমি ঋণ শোধ করছি। এটার বিচার আমাকে নাইবো। ঘর দিছে, আমি কাঁচা ঘরের জন্য কি জন্য আমার লাগে? আমার ID নম্বর আলাদা, আমার স্বামী আমাকে বেলেগ করে দিছে, আমার অগর বেলেগ করে দিছে, তাও আমাকে 10,000 টাকা নিছে, ঋণ করে আইনে দিছি আমি।